সেই দোস্তু মানে মই আহি আছোঁ বৰ্তমান ইমাৰ্জেঞ্চি আহিবলগীয়া হৈ গ'ল যিহেতু মই আমাৰ দাদা আছিলে দাদাই কল কৰিলে যে মই টমটম চলাই আছিলোঁ আৰু দাদাই ক'লে যে ব'ল আজি শিৱসাগৰ যাওঁ শিৱদৌলৰ ফালে কিন্তু মই ঘপককেনে মোবাইলতো মানে বেটেৰী চেটেৰী নাই তেনেকৈ ঘপককেনে ওলাই গুচি গ'লোগৈ আৰু যিখিনি মানে ইমানখিনি পাৰিম বুলি মই ভবাও নাছিলোঁ আৰু এনেকৈ মই বনাম বুলি ভিডিঅ' ভবা নাই আৰু মনত হেৰি কৰা নাছিলোঁ দাদাৰ লগতে যিহেতু জাষ্ট গুচি গ'লোঁ আৰু তাতে মানে অলপমান দাদাৰ লগতে এনেই ইফালে গ'লোঁ বেলেগ কামৰ কাৰণে গৈছিলে দাদাহঁতে যিহেতু ময়ো পটককেনে লগ ধৰিলে যোৱা সেইটোৱে মই গুচি গ'লোঁ আৰু মানে অলপমান প্ৰব্লেম হ'ল আৰু বেটেৰীও নাই আৰু যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আৰু যিমতে পাওঁ সিমানমতেই মই চেষ্টা কৰি চাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত মজা লাগিছে পুখুৰীটো এইফালে আমাৰ দাদাসকলে গৈ আছে আগতে মই আৰু অলপমান পিছে গৈ আছোঁ মানে কিয় মানে পিছে গৈ আছোঁ মানে বৰ বেটেৰীও নাই আৰু ভিডিঅ'টোবিলাক বিৰাট ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ বনাবলৈও তাৰমানে মোবাইলটো মোৰ দাদা দুই এদিনৰ আগত কোৱাখিনি ভাল লাগিলহেঁতেন এতিয়া দাদাও মানে পটককেনে কৈ দিলে ময়ো ওচৰতে গুচি আহিলোঁ আৰু এয়া গাড়ী আমাৰ ইয়াতে ষ্টেণ্ড কৰি থোৱা হৈছে আৰু এয়া হৈ গ'ল এই শিৱসাগৰ এই শিৱদৌলৰ পুখুৰী আমি পাৰতে আছোঁ আৰু মজা লাগিছে কিন্তু বিৰাট মজা লাগিছে ইয়াতে মই ভিডিঅ'টো আৰু সুন্দৰ বনাব পাৰিলোহেঁতেন কিন্তু কি কৰিম উপায় নাই মানে যেনে তেনে কৰি দিলোঁ আৰু কি কৰিম উপায়টো নহ'ল। সেই দোস্তু তোমালোকে কোনে আহিছা বাৰু আৰু শিৱসাগৰ চাবলৈ মোৰ এয়া আৰু এই পুখুৰীৰ পাৰত কোনে আহিছে মোক কমেণ্ট কৰি নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ আৰু এয়া আমাৰ দাদাসকলে পূৰা চাই আছে এয়া আমাৰ পাই গ'লো আৰু শিৱদৌল আৰু অলপমান দূৰ গ'লে মানে বেটেৰীৰ কাৰণে মোৰ অলপ অসুবিধা হৈ আছে আৰু বেছি নাই আৰু 1% মানে কুলুং কৰিব আৰু এতিয়া ভিতৰলৈ গৈ পিনি পামগৈ নাপামগৈ সেইটো আৰু ভগৱানে জানে আৰু আপোনালোকৰ ভাগ্য থাকিলে যিমানকণ ভাগ্য আছে সিমানকণে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ এতিয়ালৈকে আপোনালোকে চাই থাকক। যি হ'লেও নহ'লেও বহুত মনত অকণমান দুখ লাগিছে আপোনালোকৰ আগত ভালদৰে মই ভিডিঅ'টো কৰিব নোৱাৰাৰ বাবে আৰু মানে মোবাইল দাদাহঁতৰ হাততো আছে চবৰে নিজৰ মানে ব্যস্ততাৰ মাজত সোমাই আছে গতিকেলৈ মই তেওঁলোককনো কি বুলি খুজিম সেয়া আপোনালোকে চাই লওক শিৱদৌলৰ পাই গ'লোহি ৰংঘৰ বিৰাট মজা লাগিছে দেই সঁচা ভাল লাগিছে কিন্তু মোৰ এতিয়া প্ৰব্লেম আৰু কি ক'ম আৰু উপায়টো নাই ক'বলৈ তথাপিতো আপোনালোকক যিমানকণ পাইছোঁ মই ইমানকণ দেখাই দিছোঁ বন্ধুসকলে মই গৈ আছোঁ ওপৰৰ ফালে এতিয়া আৰু এইটো চাওক কেনেকৈ সুৰংগ আছে ইয়াত এইফালেদি তলফালেদি সোমাই যাব পাৰে চাগে কোনোবা এফালে যাবগৈ পাৰে এইটো তলেদি এইফালে যাব পাৰে আৰু বেটেৰী হেল্ল' দোস্তু মানে যোৱাকালি শিৱসাগৰলৈ যোৱাৰ পিছত পটককেনে মোবাইলটো আৰু ছুইচ অফ হৈ থ'লে ভিডিঅ' কৰি থাকোঁতে আৰু অৱশেষত মানে খুলিবই নোৱাৰিলোঁ খুলিব মানে একেবাৰে নোৱাৰিলোঁ আৰু যি মন বলে আৰু যি হ'লেও নহ'লেও ৰাতি আহি ঘৰত উপস্থিত হৈ গ'লহি আৰু এতিয়া ৰাতিপুৱা স্কুলত মই ভাড়া আছিলে স্কুলৰ ভাড়া চাড়া মাৰি মেলি ৰেডি কৰি মেলি আপোনালোকক যিহেতু এই ধৰকে মই বোলো আপোনালোকক আগত ক'ব লাগিব যিহেতু আৰু নক'লেও মনত মানে শান্তি নালাগিব আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড কমেণ্ট কৰিব নিশ্চয় আৰু যদি অৱশেষত কোনোবাই মোৰ চেনেলটিও ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ যদি পাই আছে তেওঁলোকেও মৰম চেনেহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানে বাই।